সাধাৰণভাৱে বনোৱা এখন থলুৱা মাছ সৰু মাছবোৰ সাধাৰণতে আমি বনালে ইমান কাঁইট হয় ন খাব নোৱাৰি কিন্তু আপুনি যদি এনেকৈ বনাই এবাৰ চাই নহয় কাঁইটটো অলপমান হ'লেও কম পাব মইনো কেনেকৈ বনাইছোঁ চাওঁ আহক মই প্ৰথমতে কেৰাহীত অলপমান তেল দি ল'লোঁ তাতে প্ৰথমতে দি দিলোঁ পিঁয়াজ আৰু যিহেতু মই মাছখিনি বিলাহী আৰু ভোলৰ লগত বনাইছোঁ আৰু এয়া এবাটিমান লৈছোঁ বিলাহীখিনি অলপমান পিঁয়াজৰ লগতে গলাই লৈছোঁ আৰু তাতে মই কাটি ৰখা ভোলখিনি দি দিম আৰু এতিয়া ভোল বিলাহী তাতে পৰিমাণ অনুসৰি নিমখ আৰু হালধি এড কৰি লৈ ভালদৰে মিক্স কৰি লৈ ঢাকন ৰাখি দিম যাতে জহি পেলাই সেই যিটো বিলাহীৰ পানীটো ওলাব ভোলৰ পানীটো তাতে অলপমান ধুনীয়াকৈ গলি যায় আৰু এনেকৈ ঢাকন মাৰি মই অলপমান সিজিব দিলোঁ যিহেতু বিলাহীটো নিসিজিলে তৰকাৰীখন খাবলৈ ভাল নহয় ন তেনেকৈ চেম প্ৰচেছতে 2-3বাৰ মই কৰিলোঁ আৰু এতিয়া যিহেতু গলি গ'ল মই তাতে গৰম পানী এড কৰিম আৰু গৰম পানীখিনি মই একেবাৰে দি দিছোঁ মাজত এড নকৰোঁ নহ'লে সোৱাদটো অকণমান কমি যায় একেবাৰে মই দি ল'লোঁ আৰু এইফালে চাওক এয়া মাছ আছিলে আৰু মাছখিনি মই নিমখ হালধি আৰু অলপমান নেমু দি চেপি ল'লোঁ আৰু যিহেতু তৰকাৰী উতলি আছে তাতে মই এতিয়া মাছকেইটা এইদৰে দি দিছোঁ গেছটো হাই ফ্লেমতে আছিলে উতলি আছিলে কিন্তু ধোঁৱা ওলোৱাৰ কাৰণে মই এতিয়া ভিডিঅ' কৰাৰ কাৰণে গেছটো কমাই ৰাখিছোঁ আৰু মাছকেইটা এনেকৈ দি লৈ মই ঢাকন মাৰি আকৌ গেছটো মিডিয়াম টু হাই ফ্লেমতে ৰাখি দিম এই নিচিনা ধুনীয়াকৈ উতলি আহিছে আৰু উতলি অহাৰ লগতে গোটেইখিনি যি তৰকাৰীৰ ৰংটো মাছলৈ গুচি গৈছে আৰু ধুনীয়াকৈ এটা তেল ওলাই আহিছে চাওকচোন কিমান ধুনীয়া হৈছে আৰু এনেকৈ দিলে যে মাছটো কোমল হৈ যায় তাত মানে আপোনাৰ যিটো কাঁইটটা জোঙা ফ্ৰাই কৰি দিলে ওপৰৰ ছালখনলৈ জোঙা টান কাঁইটটো ওলাই আহে আৰু এনেকৈ বনালে যে একেবাৰে কাঁইটটো মানে কম হয় একদম কোমল হয় বাচি ল'ৰা ছোৱালীক খুৱাব পাৰিব যদি ভাল লাগিছে শ্বেয়াৰ কৰিব